Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাস 12 ফিজিক্স চেপ্টাৰ 11 বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি ডুৱেল নেচাৰ অফ ৰেডিয়েশ্যন এণ্ড মেটাৰ। এই চেপ্টাৰৰ এনচিইআৰটি মোষ্ট ইম্পৰ্টেণ্ট টপিক্স প্লাছ এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যনবিলাক বাছি দিয়া হ'ব আৰু এইখিনি পঢ়িলে তোমালোকৰ বৰ্ড এক্সামত কমন পৰিব। এইটো ভিডিঅ' ফৰ বোথ এছামিছ এণ্ড ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামৰ বাবে। AHSEC নাও ASSEB ডিভিজন 2 বৰ্ড এক্সামৰ বাবে এই ভিডিঅ'টো স্পেচিয়েলি তোমালোকে বেলেগ বোর্ড এক্সামৰ বাবে যদি তোমালোকৰ এইটো চেপ্টাৰ আছে তেনেহ'লে চাব পাৰা। এইটো চেপ্টাৰৰ পৰা মাৰ্কছ থাকিব 5। এইটো চেপ্টাৰ সৰু চেপ্টাৰ হয় আৰু ইয়াৰ পৰা মাৰ্কছ থাকিব 5 আৰু এইটো চেপ্টাৰ সহজ হয়, তোমালোকে সকলোৱে পঢ়ি যাবা। যে ফাৰ্ষ্ট অফ অল আমি এনচিইআৰটি মোষ্ট ইম্পৰ্টেণ্ট টপিকখিনি আলোচনা কৰিম। চাবা তোমালোকে আৰু এই ইম্পৰ্টেণ্ট টপিকখিনি তোমালোকে এনচিইআৰটি টিক দি ল'বা আৰু এনচিইআৰটি তোমালোকে পাই যাবা। ফাৰ্ষ্ট চাবা তোমালোকে ইলেক্ট্ৰন নিৰ্গমন, ইলেক্ট্ৰন এমিশন, ইয়াৰ পৰা 2016 আৰু 2017 ইয়াৰ পৰা কুৱেশ্যন আহিছিল। এইটো টপিক চাবা। নেক্সট টপিক এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো টপিক তোমালোকে চাবই লাগিব, বাকীকেইটা নাচালেও এইটো টপিক চাবই লাগিব। আলোক বৈদ্যুতিক প্ৰভাৱৰ পৰীক্ষামূলক অধ্যয়ন, এক্সপেৰিমেণ্টেল ষ্টাডি অফ ফটো ইলেক্ট্ৰিক ইফেক্ট। ইয়াৰে তিনিটা সাব টপিক আছে। এই তিনিটা টপিক ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াৰে গ্ৰাফ আছে, গ্ৰাফ চাবই লাগিব। অৰ্থাৎ এইটো টপিক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, চাবই লাগিব। নেক্সট চাবা আইনষ্টাইনৰ আলোক বৈদ্যুতিক সমীকৰণ, বিকিৰণ শক্তি গোট, আইনষ্টাইন ফটো ইলেক্ট্ৰিক ইকুৱেশ্যন, এনাৰ্জি কোৱান্টাম অফ ৰেডিয়েশ্যন। এইটো টপিক চাবা, এইটো টপিক ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে চাবা যে পোহৰৰ কণিকা প্ৰকৃতি, ফটন, পাৰ্টিকুল নেচাৰ অফ লাইট, দি ফটন। এইটো টপিক ইম্পৰ্টেণ্ট হয়, চাবা। নেক্সট টপিকটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন সুধি থাকে, সেইটো হ'ল পদাৰ্থৰ তৰংগ প্ৰকৃতি, ৱেভ নেচাৰ অফ মেটাৰ। এইটো টপিকৰ পৰা লেমডা ইকুৱেল টু 1.227 ডিভাইড বাই ৰুট বি নেন'মিটাৰ এইটো মানে উলিয়াব লাগে। 2020 আৰু 2014 আহিছিল আৰু কেইবাবাৰ আহিছিল। অৰ্থাৎ এইটো টপিক ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ এক্সপ্ৰেশ্যনটো এইটো চাব লাগিব আৰু ইয়াৰ পৰা নিউমেৰিকেল ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। অৰ্থাৎ এইটো টপিক আৰু তোমালোক আগত এটা টপিক দিছিলোঁ, এই দুটা টপিক মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু বাকীকেইটা নাচালেও এই দুটা চাবই লাগিব। আৰু গোটেইকেইটা এইটো মানে এইটো চেপ্টাৰৰ মানে গোটেইকেইটা টপিক ইম্পৰ্টেণ্ট হয়, যিহেতু ইয়াৰ পৰা মাৰ্কছ বেছি থাকে। তাৰপিছত চাবা এক্সাম্পল, যে এনচিইআৰটিৰ এক্সাম্পল চাবা তোমালোকে। এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যন বেছিকৈ দিছোঁ, যাতে তোমালোকে এনচিইআৰটিৰ এইখিনি চালেই হৈ যায়, বাকী তোমালোকে বুক চল্ভ নকৰিলেও হ'ব। যে 11.1 এইটো চাবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো কেইবাবাৰ আহি আছে। যে 2024 আহিছিল। 11.2 চাবা, 11.4 আৰু 11.7 এইকেইটা চাবা। এনচিইআৰটি এক্সাৰচাইজ চাবা 11.2 এইটো 2025 আহিছিল। 11.3, 11.9, 11.11, 11.13, 11.15 আৰু 11.16 এইকেইটা চাবা। এনচিইআৰটিৰ এক্সাৰচাইজৰ এইকেইটা চাবা। আৰু এইটো চেপ্টাৰৰ তোমালোকে জানা যে টপিক ৰিলেটেড ডিভিজন জাৰ্মাৰ পৰীক্ষা, এইটো মানে টপিক মানে ডিলিট কৰি দিয়া হৈছে, এইটো টপিক তোমালোকৰ নালাগে। এইটো অৰ্থাৎ এইটো টপিক তোমালোকৰ পঢ়িব নালাগে। ডিভিজন এণ্ড জাৰ্মাৰ এক্সপেৰিমেণ্ট এইটো টপিক তোমালোকৰ পঢ়িব নালাগে। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ইয়াৰ আগৰ ভিডিঅ'ত যে চেপ্টাৰ 10ৰ ইম্পৰ্টেণ্ট এনচিইআৰটিৰ ইম্পৰ্টেণ্ট টপিক্স সেইটো ভিডিঅ' দিয়া হৈছে, সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, গৈ চাই ল'বা। থেংক ইউ অল অফ ইউ।